আজি 19 ছেপ্টেম্বৰ তাৰিখে যোৰহাটত হৈ যোৱা মেথছৰ হাফ ইয়াৰলি পেপাৰখন লৈ আহিছোঁ। তোমালোকে ইয়াৰ পৰা যিমানখিনি পাৰা নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু কুৱেশ্যনবোৰ যদি কৰি যোৱা তেতিয়াহ'লে তোমালোকৰ যিটো এক্সাম হ'ব নিজৰ নিজৰ ডিষ্ট্ৰিক্টত তাত ইয়াৰ পৰা বহুত কমন কুৱেশ্যন আহিব বা ছেইম টাইপৰ কুৱেশ্যন আহিব পাৰে। সেইকাৰণে তোমালোকে যিমান পাৰা কুৱেশ্যনবোৰ কৰি যাবা আৰু যিবোৰ MCQ থাকিব সেইবোৰৰ মানে ৰিলেটেড তেনেকুৱা টাইপৰ যিবিলাক MCQ তোমালোকৰ বুকত আছে সেইবোৰ খুব ধুনীয়াকৈ চাই যাবা। আৰু এই পেপাৰখন যদি কৰি যোৱা তোমালোকৰ মানে 80% কমন কুৱেশ্যন আহিব বুলি ক'ব পাৰা, কাৰণ যিহেতু মেথছৰ কুৱেশ্যনবিলাক বহুত বেছি বেলেগকৈ বনাব নোৱাৰে। এতিয়া ইয়াৰ পৰা যদি কৰি যোৱা তাৰ চিমিলাৰ টাইপৰ কুৱেশ্যন চাই যাবা আৰু তেতিয়া সেইবিলাকৰ পৰা তোমালোকৰ কমন আহি যাব। কুৱেশ্যনবোৰ যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাব পৰা, মই নেক্সট ভিডিঅ'টো তোমালোকক ইয়াৰ এক্সপ্লেনেশ্যন দিবলৈ চেষ্টা কৰিম।